হেল্ল' ষ্টুডেণ্টছ, অৱশেষত এছ.এফ বৰ্ডে ঘোষণা কৰিলে যে কেতিয়া হ'ব এইচ.এছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা। আৰু বাকী থকা পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ একেবাৰে ইজি আহিব, সেয়াও এছ.এফ বৰ্ডে জনাই দিছে। তো এইচ.এছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব আজিৰ ভিডিঅ'টোত জনাই দিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা। আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। তো ছাত্ৰ-ছাত্ৰীসকল, যিহেতু তোমালোকৰ এইচ.এছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা পষ্টপন কৰিলে, কিয়নো প্ৰথমতে তোমালোকৰ মেথছৰ কুৱেশ্যন পেপাৰ লিক হৈছিলে আৰু সেইকাৰণে বাকী থকা পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ লিক হোৱাৰ সন্দেহত বাকী থকা পৰীক্ষাসমূহ কেঞ্চেল কৰি দিয়া হৈছিল। তো ছাত্ৰ-ছাত্ৰীসকলে জানিব বিচাৰিছে যে যিহেতু পৰীক্ষা কেঞ্চেল কৰি দিলে, এতিয়া বাকী থকা পৰীক্ষা পুনৰ অনুষ্ঠিত হ'ব নেকি, নে এনেই পৰীক্ষা নোহোৱাকে এইচ.এছ ছেকেণ্ড ইয়াৰত প্ৰমোচন দি দিব। এই সন্দৰ্ভত এছ.এফ বৰ্ডে এটা ডিচিছন ল'ব বুলি কৈছিলে আৰু অৱশেষত এছ.এফ বৰ্ডে ডিচিছন এটা লৈছে। কি ডিচিছন লৈছে আজিৰ ভিডিঅ'ত তোমালোকক জনাই আছো। অৱশেষত এছ.এফ বৰ্ডে এইচ.এছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা সন্দৰ্ভত এটা ডিচিছন লৈছে। সেইটো হ'ল যে এইচ.এছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ'ব। এইচ.এছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত কৰা হ'ব সেইটো এছ.এফ বৰ্ডে সময় নিৰ্ধাৰিত কৰি দিছে। এতিয়া বলা তোমালোকক জনাই দিওঁ। ইয়াত তোমালোকে এটা পষ্ট চাব পাৰিছা আৰু এইটো নিউজ 18 অসম নামৰ নিউজ চেনেলে পষ্ট কৰিছে। ইয়াত লিখিছে যে বিহুৰ পিছত অনুষ্ঠিত হ'ব একাদশ শ্ৰেণীৰ বাকী থকা বিষয়বোৰৰ পৰীক্ষা। এইচ.এছ প্ৰথম বৰ্ষৰ প্ৰশ্ন কাকত ফাদিলৰ পিছতে এছ.এফৰ বৈঠক, পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে ঘোষণা হ'ব পৰীক্ষা দিন। তো ছাত্ৰ-ছাত্ৰীসকল, নিশ্চয় তোমালোকে চাইছা, ইয়াত কিন্তু এইচ.এছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা কেতিয়া নিৰ্ধাৰিত হ'ব সেইটো কিন্তু সঠিককৈ ঘোষণা কৰা হোৱা নাই। আৰু ইয়াত কৈছে যে এইচ.এছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা বিহুৰ পিছত অনুষ্ঠিত হ'ব বুলি। আৰু এছ.এফ বৰ্ডৰ ফালৰ পৰা জনাইছে যে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে ঘোষণা কৰা হ'ব এইচ.এছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা কেতিয়া হ'ব। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিসকলে জানিব বিচাৰিছিলা যে এইচ.এছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা পুনৰ অনুষ্ঠিত হ'ব নেকি, নিশ্চয় তোমালোকে গম পাইছা। এছ.এফ বৰ্ডৰ ফালৰ পৰা জনাই দিছে যে এইচ.এছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা পুনৰ অনুষ্ঠিত হ'ব বুলি। এইচ.এছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেয়া কিন্তু সঠিককৈ নিৰ্ধাৰিত কৰা হোৱা নাই, কিন্তু এছ.এফ বৰ্ডৰ ফালৰ পৰা জনাইছে যে বিহু আৰু ইলেকশ্যনৰ পিছতে অনুষ্ঠিত কৰা হ'ব এইচ.এছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা।